হাই শুনাচোন এক্সকিউজ মি ৰেড কালাৰ 1 মিনিট ৰখিব না একচুৱেলি এফালে আমি ব্লগ বনাই আছোঁ अलग तुझ में असर कुछ দেখিছা মোক তো মোক দেখাই পাইছে বোলে একচুৱেলি মানে মোক মই যোৱাকালি সপোনত দেখিছোঁ হা মানে মই বাহিৰতে চাৰিলে দেখিছোঁ এটা ধুনীয়া বুকে লৈ পিনে আৰু এজনী ৰেড কালাৰ মানে ড্ৰেছ পিন্ধা ছোৱালী দেখিছোঁ আৰু তাইৰ লগত এটা ধুনীয়া কফি ডেট আমি মানে কৰিছোঁ মই মানে তোমাক এটা কফি ডেটৰ কাৰণে অফাৰ কৰিব বিচাৰিছোঁ যাবা না फिदा हूँ मैं मोमेंट है भाई मोमेंट एक नजर बस জাষ্ট আমাৰ ধৰি লোৱা 5 মিনিটছ আৰু তোমালোকৰ ইয়াতে হয়তো ধুনীয়া মানে মানে কেফে আছে ধুনীয়া কফি পোৱা কি কোৱা মানে মই যোৱা ৰাতি সপোনত দেখিছোঁ যে এজনী ধুনীয়া ৰেড কালাৰ ড্ৰেছ পিন্ধা ছোৱালী এজনীৰ লগত আমি এটা কফি ডেটত যাম আৰু আমি ইয়াত দেখিছা ন ৰেড আমাৰ ৰ'জ আছে এইপিনে পলি যাওক চাই লোৱা তো যাবা না यार ये कितनी औसम है मुझे জাষ্ট কফি 2 কাপ गलत তো ভাবি আছোঁ দেই তো ৰিজেক্টে কৰি দিলা কেলে ইমান ধুনীয়াকৈ মই তোমাৰ কাৰণে ৰ'জ লৈ মানে বুকে লৈ আহিছোঁ এতিয়া আমি ধুনীয়াকৈ কফি খাব যাম তোমাক ইমপ্ৰেছ কৰিম अलग तुझ में असर कुछ তো নাযা বুলিয়ে কৈ দিছে আৰু বাইদেউ তোমাৰ নাম কি টিনা হাই টিনা আৰু তোমাৰ হিয়া হাই হিয়া চ' ব'লা নহ'লে যাওঁ কফি ডেট এটা কৰি আহোঁ তোমাৰ লগৰজনীও থাকিব खत्म বয়ফ্ৰেণ্ড থকা বুলি কৈছে বাট মোৰ যে তোমাক দেখা পাই প্ৰেম হৈ গ'ল দিয়া পিছে বয়ফ্ৰেণ্ড আছে হেনো আৰু কি আমি কফি ডেটত যাম দিয়া তো আমি বেলেগ ছোৱালী বিচাৰিব লাগিব দেই কফি ডেটৰ কাৰণে